Hey dosto, welcome my YouTube channel আৰু মোৰ চেনেল আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আমি যাম টুকুৰেশ্বৰী মন্দিৰত আৰু মোৰ লগত যাব মোৰ ফ্ৰেণ্ডতে তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক ভিডিঅ'টো চাই কিনে আপোনালোকক বহুতেই ভাল লাগিব যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰিব নাপাহৰিব বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমি গৈ কেনে ফাইনালি পাই গ'লোঁ টুকুৰেশ্বৰী মন্দিৰ। একদম পুৰা ভিৰ হৈ আছে টুকুৰেশ্বৰী মন্দিৰ, পুৰা ভিৰ। আৰু এয়াই হৈছে টুকুৰেশ্বৰী মন্দিৰৰ গেট আৰু এই গেটেৰে আমি ভিতৰলৈ প্ৰৱেশ কৰিম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি ফাইনালি টুকুৰেশ্বৰী মন্দিৰ পাই গ'লোঁ আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাম। তো ব্লগ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই গাইছ মানুহ চাওক, মানুহ পুৰা একদম ভিৰ হৈ আছে। আৰু চব পাহাৰৰ ওপৰত উঠাৰ আগতে জোতা চেন্দেলবোৰ খুলি কিনে থৈ লওঁ ৰ। তো ফাইনেলি আমাৰ জোতা চেন্দেলবোৰ থোৱা হৈ গ'ল আৰু এতিয়া আমি পাহাৰৰ ওপৰত সাজি সোমাবলৈ আৰম্ভ কৰিলোঁ আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। গাইছ একদম তলৰ ওপৰত মানুহ একদম পুৰি মানুহ হৈ আছে একদম ইয়ে আৰু আৰু এতিয়া আমি প্ৰায় 1.5-2 ঘণ্টামান তুই হাতটা সার দে তো দেখি পাহাৰৰ ওপৰতো দেখোন ইমান ভিৰ হৈ আছে মই ভবা নাছিলোঁ যে পাহাৰৰ ওপৰতো ইমান তো দোস্ত পাহাৰৰ ওপৰত মানে ভিৰটো অলপমান বেছি আছে না তাৰ ইয়াৰ কাৰণে ভিডিঅ' বনাবলৈ অলপমান কষ্ট হৈছে। তো ইয়াতে অলপমান আমি খালী পালোঁ তো অলপমান দূৰি যাওঁ ৰ সোনকালে যাম বুলি আৰু ফটো যাব লগা আছে। তো মানে ভিৰটো আৰু কি ক'ম ভিৰ হ'ব আৰু কেতিয়াবা উঠিব পাহাৰৰ আৰু গাইছ ইমান ভাগৰ লাগিছে একদম ভৰি চৰি একদম বিষ উঠি গৈছে তথাপি আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। তো দোস্ত আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু গাইছ মানুহ একদম সৰুকৈ দেখিবলৈ পিছফালে অলপমান আঠা আছে আৰু যাবলৈ আৰু এই পালোৱে আৰু এই দোকানকেইটাৰ ওচৰত অলপমান ঘূৰিব লাগিব আৰু এইটো হ'ল টুকুৰা পাহাৰৰ মাংকি কিং একদম পাহাৰৰ পুৰা একদম ৰজাৰ দৰে কিং হৈ আছে। চিৰিয়েলতে পানী খাবা নাই এবাৰ মান ভিৰ চাওক নাই কেনেকুৱা ভিৰ উঠোতে মানে আমাৰ 2 ঘণ্টামান হৈ গ'ল তথাপি এতিয়াও ওপৰলৈকে উঠি পোৱাই নাই আৰু অলপমান দূৰ আছে ওপৰলৈ যাবলৈ।
তো দোস্ত ফাইনালি আহি পালোঁ একদম পাহাৰৰ ওপৰলৈকে তো আৰু অলপমান দূৰ আছে ইয়াৰ চিৰিত উঠি গ'লে পালোঁ আৰু তো ইয়াৰ ইপিনে চাওক মানুহ কেনেকুৱা হৈ আছে একদম পূৰা ভিৰ লাগি আছে মানুহ আৰু আপোনালোকক আগপিনে অলপমান দেখাইছোঁ কেনেকুৱা ভিৰ হৈ আছে আৰু ইয়াৰ ৰঙা ৰঙা হৈ আছে সেইটোৰে মন্দিৰটো ওপৰত প্ৰথম মানে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰিব নাপাহৰিব তো বাই বাই